জুবিনদা নাই বুলি তো তেতিয়ালৈকে তেওঁ গম পালে আপুনিয়ে গম পাইছে শ্যামকানু মহন্তে গম নোপোৱাকে আছে জানো গুটে সবে গম পাইছে শ্যামকানু মহন্ত তাৰপাছত তেওঁ প্ৰেছ মিট দিবলৈ গৈছে তাৰপাছত তেওঁ প্ৰেছ মিট দিবলৈ গৈছে তেওঁ প্ৰেছ মিট দিবলৈ গৈছে যদি গৰিমাবাৰ লগত গ'ল হেতেন কিজানি গৰিমাবায়ে তেওঁ সুস্থভাৱে ঘূৰাই আনিলেহেঁতেন গুৱাহাটীলৈ কিন্তু তেওঁ এই মানুহকেইটাৰ মাজত পৰি শেষ হৈ গ'ল মানে কোনোবাই কৈছে স্কুবা ডাইভিং কৰিলে কোনোবাই কৈছে পেৰাগ্লাইডিং কৰি পেলাই ওপৰৰ পৰা হেনো পৰিলে তেতিয়া দুখ পালে পানীত তেনেকুৱা ধৰণৰ বহুত কথা ওলাইছিলে শ্যামকানু মহন্তই কিয় গল্ডিটা যেতিয়া মেডিকেল কণ্ডিশ্যন আছে বুলি গম পাইছিলে তেওঁ কিয় তালৈ আমন্ত্ৰণ কৰি লৈ গৈছিলে যিটো ল'ৰাটোৰ লগত থাকে সিদ্ধাৰ্থ শৰ্মা বোলাটো এতিয়াতো চব লাহে লাহে ফেচবুকত দেখি গৈ আছো গোটেই প্ৰপাৰ্টি তালিকা অমুকৰ হেৰি গতিকে এই দুজনকতো আহিব লাগে তেওঁলোক অসমৰ ৰাইজৰ ওচৰলৈ তাহাঁতি উত্তৰ দিবই লাগিব তাহাঁতক মানে তেওঁলোক দোষী হয়ে কিন্তু লগতে যিসকল ব্যক্তিয়ে তেওঁক লৈ গৈছিলে সেই য়পখনলৈ তেওঁলোকো কিন্তু দোষী এক্সেক্টলি বহু নিশালৈকে তেওঁ পাৰ্টি কৰিছে তাৰ পাছত ৰাতিপুৱা আকৌ আমাৰ নিচিনা নৰ্মেল মানুহে আমি নোৱাৰিম শ্যামকানু মহন্তকে প্ৰেছ মিট দিবলৈ গৈছিলে কোনোবা এটা ছেকশ্যনত তেতিয়ালৈকে তেওঁ গম পাইছে জুবিনদা নাই বুলি তো তেতিয়ালৈকে তেওঁ গম পালে আপুনিয়ে গম পাইছে শ্যামকানু মহন্তে গম নোপোৱাকে আছে জানো গুটে সবে গম পাইছে শ্যামকানু মহন্ত তাৰপাছত তেওঁ প্ৰেছ মিট দিবলৈ গৈছে